আজি আমি কথা পাতিম কাৰ্টুনৰ জগতৰ আটাইতকৈ জনপ্ৰিয় কাৰ্টুন ডোৰেমনৰ কথা। এইখন এখন জাপানীজ কাৰ্টুন। ইয়াৰ বিভিন্ন ভাষালৈ অনুবাদ কৰি টিভিত সম্প্ৰচাৰ কৰা হয়। এই কাৰ্টুনখন এখন জাপানীজ কমিক্সৰ ওপৰত আধাৰ কৰি নিৰ্মাণ কৰা হৈছে। এই কমিক্সখনক হিৰোশি ফুজিমোটো আৰু মটো আবিকোৱে লিখে আৰু নিৰ্মাণ কৰে। দুয়োজনকে একেলগে ফুজিকো এফ ফুজিও বুলি কোৱা হয়। এই কাৰ্টুনৰ কাহিনীটো এটা ফিউচাৰৰ পৰা অহা ৰবট ডোৰেমনৰ এটা সাধাৰণ ল'ৰা নবিতাৰ বন্ধুত্বক লৈ লিখিছে। নবিতা পঢ়া শুনাত আৰু খেলা ধূলাত বৰ বেছি ভাল নাছিল। সেইবাবে ফিউচাৰৰ পৰা তেওঁ নবিতাৰ পূৰ্বজে নবিতাক সহায় কৰিবলৈ ডোৰেমনক পঠিয়াইছিল। ডোৰেমনৰ হাতত থকা 4th ডাইমেনশ্যনেল পকেটৰ পৰা নবিতাক সহায় কৰিবলৈ ফিউচাৰৰ কিছুমান গেজেট থাকিছিল। এই কাৰ্টুনখনত চিজুকা নামেৰে এজনী ছোৱালী আছে। নবিতাই এই চিজুকাক খুব ভাল পায় আৰু তাৰ বাহিৰে নবিতাক জোকাবলৈ তাত দুটা অন্য কেৰেক্টাৰো আছে। সেইকেইটা হ'ল জিয়ান আৰু চুনিও। ডোৰেমনৰ অৰিজিনেল কমিক চিৰিজ 15 ডিচেম্বৰ 1996 চনৰ পৰা 23 জুন 1996 চনলৈ পাব্লিছ কৰে। এই সময়খিনিত মুঠ 1345টা ষ্টৰী বনোৱা হয়। এই কমিক্সখনক সকলোৱে ইমানেই ভাল পায় যে এপ্ৰিল 1973 চনলৈকে ইয়াক এনিমেশ্যন হিচাপে টিভিত প্ৰচাৰ কৰা হয়। বৰ্তমানলৈকে ডোৰেমনৰ 3টা এনিমেশ্যন চিৰিজ বনোৱা হ'ল। তাৰ ভিতৰত প্ৰথমখন চিৰিজ 1 এপ্ৰিল 1973 চনৰ পৰা 30 ছেপ্টেম্বৰ 1973 চনলৈকে প্ৰচাৰ কৰে। 2 এপ্ৰিল 1973 চনৰ পৰা 18 মাৰ্চ 2005 চনলৈ ইয়াৰ দ্বিতীয়খন চিৰিজ চলে। এইখনক সকলোৱে বহুত পচন্দ কৰে। বৰ্তমান চলি থকা ডোৰেমনৰ তৃতীয় চিৰিজ। এই চিৰিজ 15 এপ্ৰিল 2005 চনৰ পৰা বৰ্তমানলৈকে চলি আছে। ইয়াৰ মুঠ 530টাতকৈ অধিক খণ্ড নিৰ্মাণ সম্পূৰ্ণ হৈছে। ভাৰতৰ লগতে বহুকেইখন দেশত দ্বিতীয় আৰু তৃতীয় চিৰিজ টিভিত সম্প্ৰচাৰ কৰা হয়। এই কাৰ্টুনখনে সৰু ল'ৰা ছোৱালীৰ ভিতৰত আটাইতকৈ জনপ্ৰিয়। আজিৰ তাৰিখত এই কাৰ্টুনৰ বিশ্বৰ সকলো ঠাইতে প্ৰচাৰ কৰা হয়। ডোৰেমনৰ ওপৰত আজিলৈকে 38খনতকৈও অধিক চিনেমা বনোৱা হৈছে। তাৰ উপৰি ইয়াৰ বিভিন্ন গেমবোৰো যথেষ্ট জনপ্ৰিয়। 2015 চনলৈকে ডোৰেমন প্ৰায় 100 মিলিয়নতকৈ অধিক কপি বেচা গৈছিল। 2002 চনত টাইম এছিয়া মেগাজিনে ইয়াক এছিয়ান হিৰো নামেৰে সন্মানিত কৰে। এইদৰে আৰম্ভণিৰ পৰা ডোৰেমন আগবাঢ়ি গৈ আছে।